হলগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজি কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বৰপাত্ৰ আৰু হলগুৰি কেন্দ্ৰৰ আশাকৰ্মীসকলৰ সৌজন্যত মা আঁচনিৰ লগত সংগতি ৰাখি এখন কেঁচুৱা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। উক্ত প্ৰতিযোগিতাৰ প্ৰাৰম্ভণিতে গাঁও পঞ্চায়তৰ সভাপতি মিণ্টু দত্তৰ পৌৰোহিত্যত এখনি শিশু সজাগতা সভা অনুষ্ঠিত কৰা হয়। আশাকৰ্মী ৰাণামণি গগৈ আধৰা উক্ত সজাগতা সভাত মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰে কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ BCM দীপ্তি ঠাকুৰীয়াই। উক্ত সজাগতা সভাত কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ANM ৰীতাঞ্জলি শইকীয়া, দীপ্তি চেতিয়া, কালুগাঁও প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক অচিন্ত বৰঠাকুৰ, শিৱসাগৰ জিলা আশা সমিতিৰ সভানেত্ৰী অৰ্চিনী গগৈ, হলগুৰি পাহিগাঁও খণ্ড গাঁওবুঢ়া বুঢ়ানী বিনু আৰান্ধৰা, পলাশপ্ৰতিম বৰদলৈকে আদি কৰি ভালেসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। হলগুৰি আৰু বৰপাত্ৰ কেন্দ্ৰৰ 5 গৰাকী আশাকৰ্মীয়ে দুটা শাখাত আয়োজন কৰা আৰু কেন্দ্ৰৰ দুটা অন্তৰ্গত প্ৰায় 20 গৰাকী এবছৰৰ ভিতৰত কেঁচুৱাই অংশগ্ৰহণ কৰে। অঞ্চলটোৰ বিশিষ্ট সমাজ সংগঠক দিলীপ আন্ধৰা আৰু সমাজ সেৱিকা দীপালী দত্তই বিচাৰক দায়িত্ব পালন কৰা উক্ত প্ৰতিযোগিতাখনিৰ ক শাখাত দেৱাংগ কাকতি, নিষ্ঠা বুঢ়াগোহাঁই, প্ৰিয়াংশী গগৈ আৰু খ শাখাত ৰিয়ান বৰুৱা, পৰিধি আৰান্ধৰা আৰু প্ৰাঞ্চুল ভৰালীয়ে প্ৰথম 3টা স্থান লাভ কৰিবলৈ সক্ষম হয়। আজিৰ মা আঁচনিখনৰ বিষয়ে সমূহে জনাইছো। এই আঁচনিখন আমাৰ 2016 চনতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া দ্বাৰা লঞ্চ হৈছিলে। মা আঁচনিখন 5 আগষ্টত আৰু এই আঁচনিখনৰ উদ্দেশ্যটো হ'ল আমাৰ যিসকল শিশু আছে তেওঁলোকে যাতে ব্ৰেষ্ট ফিডিঙৰ ওপৰত আছিলে এই আঁচনিখন, মাতৃ দুগ্ধপানৰ ওপৰত আছিলে বিশেষকৈ। আৰু আপোনালোকক যথাৰ্থে জনাই থওঁ যে আমাৰ আশাকৰ্মীসকলে বছৰেকত এনেকুৱা মিটিং 4খন পাতিব লাগে আৰু এই নিজৰ নিজৰ গাঁৱত পাতিব লাগে। আমাৰ এইবাৰ ৰাণামণি বাইদেৱে আমাৰ ক'লে যে বাইদেউ আমি পঞ্চায়ততে মিটিংখন পাতিম, লগতে আমি প্ৰতিযোগিতা এটা ৰাখিম আৰু এই আঁচনিখনৰ অন্তৰ্গত হয় প্ৰতিযোগিতাটো। আমি এই প্ৰতিযোগিতাত 2টা কেটেগৰী ৰাখিছোঁ, ক্ৰাইটেৰিয়া ৰাখিছোঁ। কেটেগৰীটো হ'ল জন্মৰ পৰা 6 মাহ আৰু 6 মাহৰ পৰা 1 মাহ।
ঠাকুৰীয়া ব্লক কমিউনিটি মবিলাইজাৰ কালুগাঁও ব্লক PSC পৰা আহিছোঁ। আজি আমাৰ ব্লক PSC যিসকল আশাকৰ্মী আছে ৰাণামণি গগৈ প্ৰমুখ্যে আৰু আমাৰ লগত আছে অশ্বিনী গগৈ আৰু সীমাঞ্জলি দাস অনুকাকতি, এওঁলোকে মা মিটিং এখন পাতিছে। মা মিটিংখন মাৰ সম্পূৰ্ণ অৰ্থটো হ'ল মাদাৰ্ছ এবছলিউট এফেকশ্যন। এইটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লঞ্চ কৰা এটা প্ৰগ্ৰেম হয় ব্ৰেষ্ট ফিডিঙৰ ওপৰত। 5 আগষ্ট 2016 চনৰ পৰা চলি আহিছে। একচুৱেলি আমাৰ এই মিটিংখন মানে আমাৰ আশাকৰ্মীসকলে বছৰেকত 4বাৰ পাতিব লাগে, থুলমূলকৈ পাতিব লাগে। কিন্তু এইবাৰ আমাৰ আশাসকলে কৈছে যে বাইদেউ আমি এইটো অলপ ভালকৈ পাতিম বুলি ভাবিছোঁ 5গৰাকীয়ে লগ হৈ। এই ধুনীয়াকৈ তেওঁলোকে মিটিংখন আজি পাতিছে। যথেষ্টখিনি মানুহ উপস্থিত হৈছে, মাতৃসকলো আহিছে, শিশুসকলো আহিছে। আৰু এই শিশুসকলৰ আমি 2টা কেটেগৰী ভাগ কৰিছোঁ, এটা জন্মৰ পৰা 6 মাহ আৰু এটা 6 মাহৰ পৰা 1 বছৰ। আৰু ক্ৰাইটেৰিয়া ৰাখিছোঁ আমি 3টা, বয়স অনুপাতে ওজন বঢ়া আৰু ফুল্লি ইমিউনাইজেশ্যন, সময়মতে ইমিউনাইজেশ্যন কৰিবলৈ আহিছেনে নাই, আৰু লগতে আৰু এটা কি আছিলে হাইজিনৰ কাৰণে। তো আমি উদগনি দিবলৈ মানে আমি পুৰস্কাৰ কিছুমান আমাৰ আশাসকলে আনিছে, নিচুকনি বঁটাও দিব। প্ৰতিযোগিতা বুলি ঠিক নহয়, মাতৃসকলক উদগনি দিবলৈ আৰু উৎসাহ দিবলৈ যাতে ভৱিষ্যতলৈ এনেকুৱা হয়। আৰু আমাৰ শিৱসাগৰ জিলাত আমাৰ কালুগাঁও ব্লকত এয়া প্ৰথম হৈছে, খুব ধুনীয়াকৈ হৈছে। সকলোৰে আমি সহায় সহযোগিতাও পাইছোঁ। মোৰ খুব ভাল লাগিছে। যিখন আমাৰ এতিয়া চলিয়ে আছিল আগৰ পৰা, কিন্তু এইটো ছিষ্টেমত হোৱা নাই। ধৰক গাঁৱত আমি যিখন DSMD পাতোঁ তাতেই চলি যায়, তেনেকৈ হয়। এতিয়া এইটো এটা মানে আশাখিনিৰ লগ লাগি কেইবাজনী আশাৰ লগ লাগি এটা বেলেগ এটা ছিষ্টেমত কৰিব ল'লে। কিন্তু আৰু ভৱিষ্যতে যদি কিবা কিবি ওলায় আৰু আগুৱাই নিবলৈ আমি ভাবিছোঁ বেলেগ এটা পদ্ধতিৰে, ইয়াতকৈ অকণ উন্নত পদ্ধতিৰে আগুৱাইছে। প্ৰত্যেকগৰাকী মাকৰ কাৰণে যিখিনি সুবিধা প্ৰেগনেঞ্চিৰ পৰা বা